খুৰা ঘৰ ক'ত আছিল? অভয়পুৰী। খুৰা ঘৰ হৈছে অভয়পুৰী। খাই কেনেকুৱা লাগে খুৰা? ভাল লাগে। চাওক। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি চাপৰ বজাৰত গৈছিলোঁ আৰু বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চলি চাওক, এইটো এনেকৈ খুলিব লাগিব। এইটো চাওক, চাওক কালাৰটো চাওক আপোনালোকে, একদম ফ্ৰেছ আজি লৈ আহিছোঁ, একদম তাজা তাজা ফ্ৰেছ গুৱা পৰা। যদি আপোনালোকক লাগে আপোনালোকে আহিব পাৰে, খাব পাৰিব আৰু লৈ যাব পাৰিব। আজি মোৰ দোকান পাব অমিতা। অমিতা কালাৰ চাওক, এইবিলাক কমলা, নাগপুৰৰ কমলা মিঠা আছে, যদি লাগে আহিব। আৰু আঙুৰ আছে, ক'লা আঙুৰ, বগা আঙুৰ। অমিতাৰ কালাৰ চাওক আপোনালোকে কেনেকুৱা, ভাল হ'ব, একদম ফ্ৰেছ, লাগিলে আহিব। অমিতা আছে, এভেইলেবল আছে অমিতা। আৰু এইফালে মধুৰিআমটো আপোনালোক দেখুৱালোৱেই। এইবিলাক খেজুৰ, লাগিলে আহিব। আৰু আপেল আছে, এইবিলাক আপেল লৈ আহিছিলোঁ বজাৰৰ পৰা আজি, ফ্ৰেছ একদম। আকৌ এইফালে হালধি আছে, তাৰপিছত মিঠা আলু আছে, তাৰপিছত বেল আছে। এইবিলাক লাগিলে আপোনালোকে আহিব, আহিলে পাব। লগতে এইবিলাক আছে শুকান নাৰিকল, লাগিলে আহিব। এইবিলাক নেমু আছে, লোকেল নেমু। আৰু এইবিলাক তিয়ঁহ আছে, এভেইলেবল আছে, লাগিলে আপোনালোকে আহিব পাৰে। আৰু এইবিলাক বগৰী, শুকান বগৰী। আৰু লগতে এইবিলাক লোকেল বিলাহী, এইবিলাক লাগিলে আহিব। আৰু কঁঠাল আছে, এইবিলাক চব্জি খোৱাৰ কাৰণে আপোনালোকে লাগিলে আহিব পাৰে। মাকৈ আছে এইফালে, আৰু কেঁচা অমিতা আছে এইবিলাক। লগতে এইবিলাক আছে তৰমুজ। আৰু তৰমুজৰ কালাৰটো কেনেকুৱা কালাৰ, একদম মজা। এইফালে তেতেলী, এইবিলাক চব বগৰী আছে, শুকান বগৰী আছে। এইবিলাক মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, লাগিলে আহিব। কল আছে, এভেইলেবল আছে, লাগিলে আপোনালোকে আহিব পাৰে। সৰু ডাঙৰ যেনেকৈ লাগে চব আছে, লাগিলে আহিব, আহিলে পাই যাব। চব্জিবিলাক আছে, ৰঙালাও আছে, লাগিলে আহিব পাৰে। আৰু ইফালে আমাৰ খুৰাই মিক্স ফ্ৰুট খাই আছে। খুৰা ঘৰ ক'ত আছিল? অভয়পুৰী। খুৰা ঘৰ হৈছে অভয়পুৰী। যেতিয়া ইফালে আহিলে মোটামুটি খুৰাই খাব আৰু লৈও যায়। আৰু খাই কেনেকুৱা লাগে খুৰা? ভাল লাগে। ভাল লাগে নে? এইটোতো খাওঁ। আপোনালোকেও আহক, আহিলে খাব পাৰিব এনেকৈ ফ্ৰেছ ফ্ৰেছ ফ্ৰুইট। আমাৰ ইয়াতে ফ্ৰুট চালাড খাব পাৰিব। কোন লাগিছে? দুইটা ষ্টিক দাও। মানে মধুফল মিঠা হ'ব না? মিঠা হ'ব। তেঁতেলী কিমান পৰিব? তেঁতেলী 120 টাকা। আৰু এইটো না? কলা খাওয়া যাবে না আজকে? রাখবো খাবো? একটা দেখতে দেখুন। মিক্স হয়ে যাবে। মশলা কোনো একটা হালকা মশলা দিবো। বনাই দিয়ে কি আছে?
দোকানৰ ভিউটো চাওক মই লোকেশ্যনটো হ'ল চালবাৰী ফ্ৰুটছ সকলোৱে আজিকালি মানে খোৱা ষ্টাৰ্ট কৰিছে আৰু সকলোৱে গম পায় যে ফ্ৰুটছ খালে কি হয় আৰু ফ্ৰুটছৰ উপকাৰিতা বা বেনিফিটৰ কথা চবেই জানে সকলোৱে জানে গতিকে ফ্ৰুটছ খাব লাগে বাকী বেলেগ বস্তু মোৰ বোধেৰে মানে যিবিলাক আপোনাৰ বাহিৰৰ জাংক ফুড বা বাহিৰৰ যিবিলাক মানুহে খায় সেইবিলাক বস্তু খোৱাতকৈ আপোনালোকে এইটো খাই কিনে বেছি ভাল পাব আৰু ইয়াৰ উপকাৰিতাও বেছি সকলোৱে জানে আহিব পাৰে মোৰ ইয়াতে দোকানত আহি কেনে এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ মাজত বহি আপোনালোকে খাব পাৰে খাবও পাৰিব আৰু পাৰ্চেল কৰি লৈ যাব পাৰিব দুটাই ফেচিলিটি আছে আহক আহি নতুন নতুন ফলৰ সোৱাদ লওক দোকানৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটী সিফালৰ পৰা আহে তেতিয়াহ'লে শালমাৰা পাৰ হৈ চালবাৰী চকটো পাৰ হ'ব লাগিব পাৰ হৈ কিনে লেফ্ট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয় এনেকৈ আহি কিনে এনেকৈ পাব আৰু আপুনি যদি ধুবুৰীৰ পৰা আহে তেতিয়াহ'লে চালবাৰী পোৱাৰ আগত মোৰ দোকানখন ৰাইট ছাইডত 2 নম্বৰত পৰিব এনেকৈ আহি কিনে এনেকৈ পাব মোৰ দোকানখন আহক সকলোৱে আৰু আহি নতুন নতুন ফলৰ সোৱাদ ল'ব পাৰে ধন্যবাদ জয় আইকন